আপোনালোকে আজি মানে ওদালগুৰি ডিষ্ট্ৰিক্টত এটা মানে 30 ডে NFFD ফাউণ্ডেশ্যন ডে এতিয়া আজি আপোনালোকে ইয়াত কি দেখুৱাব আহিছে আৰু মানে কি ক'ত পৰা আহিছে সেইটো আপোনালোকে আপোনালোকৰ অলপ চিনাকি কৰিবৰ কাৰণে আপোনালোকে আমি আহিছোঁ আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু গাঁও আমাৰ চেঙেলিমাৰী গাৰুগাঁও আৰু আজি আমি যিটো আপোনাৰ NDFৰ যিটো 32nd বাৰ্থ এনিভাৰ্চাৰী আছিলে তাত আমি কাৰণ কালচাৰেল ডান্স যিটো সেইটো আমি দেখুৱাবলৈ আহিছিলোঁ আৰু ডান্সত দেখুওৱা হৈছে যে আপোনাৰ কেনেদৰে আমাৰ ট্ৰাইবটোৱে মানে আপোনাৰ পাহাৰী এলেকাত থাকেতো তো আমি পাহাৰত মানে কি খেতি কৰোঁ মানে ঝুম খেতি কৰোঁ বিশেষকৈ ঝুম খেতি কৰোঁ গছ চছ কাটি মেলি আমি ৰুবলৈ লওঁ ৰুই মেলি কাটি মেলি আমি সেইটো কেনেকৈ সেইটো আপোনাৰ ৰুই পেলাই যিটো হয় গুটি ফল হয় ফল হোৱাৰ পাছত আমি কাটি মেলি যিটো আমি উঠাই আমি ঘৰলৈ নিওঁ সেইটো আৰু ঘৰত নি পেলাই যিটো আমি আপোনাৰ শুকাই মেলি মৰণা মাৰি মেলি কেনেকৈ শুকাই মেলি আমি সেইটো জমা কৰোঁ সেইটো মানে সেইটো দেখুওৱা হৈছে আৰু এইটো ডান্সটো আপোনালোকে কালচাৰটো অকল এইটো এটা নে আৰু বেলেগ বিভিন্ন তেনেকুৱা আৰু বেলেগ চিষ্টেম আছে কালচাৰটো চিষ্টেমো আছে কাৰণ আপোনাৰ কালচাৰটো এনেই বিশেষকৈ আমাৰ কালচাৰেলটো ৱানগালা এইটো যিটো ডান্স আছে সেইটো আমাৰ ৱানগালা ফেষ্টিভেল হয় এইটো বিশেষকৈ আমাৰ অসমত পতা নহয় সেইটো আপোনাৰ মেঘালয় ছাইডে পতা হয় আৰু আপোনাৰ কাৰ্বি আংলং ইফালে পতা হয় গাৰো ফেষ্টিভেল যিটো মানে আপোনাৰ গাৰো ফেষ্টিভেল বুলি কয় সেইটো আপোনাৰ আমাৰ অসমত নাপাতে মানে সেইটো আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পাতে আৰু মেঘালয় ইফালে পাতে মানে আমাৰ থেংক ইউ আপোনাৰ গাঁৱৰ পৰা ইমান দূৰৰ পৰা মানে ইয়াত মানে আজি প্ৰগ্ৰাম দেখুৱাব পাৰিছে আপোনাক বহুত থেংক ইউ